হোজাই কাৰ্বি আংলং জিলাৰ সীমান্তৰ অবৈধ ভূমি বেদখলৰ অভিযোগ সীমান্তৱৰ্তী কাং আৰু টেৰাং গাঁৱৰ ৰাইজৰ। লংকা ফুলবতী কাণ্ডক লৈ সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙতো চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মী প্ৰতিবাদী কাৰ্যসূচী। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰশজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ বিতং বাতৰিলৈ। এইবাৰ নগা বেদখলকাৰী নহয়, কাৰ্বি ভূমিত হোজাই জিলাৰ লামডিঙৰ একাংশ লোকৰ সীমান্ত এলেকাত ভূমি বেদখলক লৈ অশান্তি স্থানীয় কাং আৰু টেৰাং গাঁৱৰ। লুম্বাজং সমষ্টিৰ অন্তৰ্গত কাং আৰু টেৰাং গাঁৱৰ লোক নিজৰ ভূমিতে লামডিঙৰ একাংশ অবৈধ দখলদাৰীক লৈ অশান্তিত জীৱন কটাই আহিবলগীয়া হৈছে বিগত কেইবাবছৰ ধৰি। স্থানীয় ৰাইজৰ অভিযোগ যে লামডিং জংচনৰ পৰা 2 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি ইতিমধ্যে 108টা পৰিয়ালে ঘৰ বান্ধি বসবাস কৰিবলৈ লৈছে। এই সকল লোকে কাং আৰু গাঁৱৰ খেতিয়ক ৰাইজৰ খেতি মাটিটো খেতি কাৰ্যৰ বাবে বাধা প্ৰদান কৰে। বুকুলিয়া 3-4 দিনৰ হোৱা নাই নেকি? তাত অলৰেডি মিয়া ঘৰ 75, কাৰ্বি ঘৰ কিমান আছিলে 13, একদম মোটামুটি অলৰেডি ইভেকশ্যন। বেছি দিন হোৱা নাই, 3-4 দিন। যদি চৰকাৰ যদি কিবা দিয়ে, আপোনাৰ ঘৰ বুলি নহয়, এইটো বিল্ডিঙো ভাঙিব পাৰিব, হয়নে নহয়? এইটো যুক্তি কথা। আপুনি মানে ইণ্টাৰফেয়াৰ কৰিব নালাগে, যোনটো সিহঁতৰ আপোনাৰো বুজিব লাগে, হয়নে নহয়? ঠিকে যদি আপোনাৰ কাৰণে বেয়া পোৱা বা এই আপোনাক এই বেংগলী ইয়াত থাকিব নাপায়, এইটো কথা কোৱা নাই না। ধৰক আমাৰ কি আছিল বৰবিল, আপুনি গম পায়, বা ডিফু, চব জেগাতে এই সিহঁতৰ পাৰ্মিশ্যন লোৱাৰ কাৰণেহে থাকিব পাৰিছে, নহ'লে ইয়াত বঙালী থাকিব নাপায় খিদিম বুলি আমি কৈছে নেকি, হয়নে নহয়? সেইকাৰণে আপুনি অলপ কিবা এই মই ইয়াত ভাঙিছোঁ বা কিবা মই বনাইছোঁ ইয়াত যাব না, কিবা ইয়াত পৰা নাযাম, এইটো কথাটো নহয় না, হয়নে নহয়? আনহাতে এইসমূহ দীৰ্ঘকালীন শোচনীয় তথা চিন্তনীয় পৰিস্থিতিৰ ভুল হ'বলৈ অঞ্চলটোত আজি পৰ্যন্ত উপস্থিত হোৱা নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ কোনো প্ৰতিনিধি তথা ৰাজনৈতিক নেতা অথবা পালি নেতা। জেমছ মিলিকৰ ৰিপৰ্ট, কাপ নিউজ। লংকাৰ ফুলবতী কোভিড কেয়াৰ চেণ্টাৰত মঙলবাৰে চিকিৎসক সেউজ সেনাপতিক এছাম উদন্ত দুৰ্বৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙতো বুধবাৰে চৰকাৰী চিকিৎসা খণ্ডৰ চিকিৎসকসহ অন্যান্য স্বাস্থ্যকৰ্মীসকলে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী। জিলাখনৰ বৈঠালাংশ ব্লক চিকিৎসালয়, মহিলা খেৰণী মডেল চিকিৎসালয় আৰু হামৰেন মহকুমা চিকিৎসালয়ত চিকিৎসাকৰ্মীসকলে পালন কৰে এই প্ৰতিবাদ কাৰ্যসূচী। উল্লেখযোগ্য যে লংকাৰ ফুলবতী কোভিড কেয়াৰ চেণ্টাৰত মঙলবাৰে গিয়াছুদ্দিন নামৰ এজন কোভিড ৰোগীৰ মৃত্যুক লৈ একাংশ উদন্ত যুৱকে পৰিৱেশ উত্তাল কৰে আৰু চিকিৎসক সেউজ সেনাপতিক কুৰুলকৈ প্ৰহাৰ কৰে। এই সকল উদন্ত দুৰ্বৃত্তৰ প্ৰহাৰৰ হাত সাৰি যোৱা নাছিল আনকি মহিলা চিকিৎসা কৰ্মীও। মহিলা চিকিৎসা কৰ্মীৰ অৱস্থা সংকটজনক হোৱাৰ লগতে 2জন চিকিৎসা কৰ্মীও গুৰুতৰভাৱে আহত হয়। আনফালে এই ঘটনাৰ সৈতে জড়িত 24 দুৰ্বৃত্তৰ ভিতৰত কামাল উদ্দিন, জাইনাল উদ্দিন, ৰেহান উদ্দিন, ছাইদুল আলম, ৰহিম উদ্দিন, ৰাজুল ইছলাম, টাইবুৰ ৰহমান আৰু চাহিল ইছলাম নামে 8 দুৰ্বৃত্তক আৰক্ষীয়ে চিনাক্ত কৰিছে। মোৰ কোভিড ডিউটি আছিলে উদালি মডেল হস্পিটেলত। মই গৈছিলোঁ 1:30টাত পাইছোঁ। তাৰপিছত এই 2টামান বজাত এজন পেচেণ্টে আহি ক'লে আজি এডমিট হৈছিলে পেচেণ্টজন ৰাতিপুৱা। পেচেণ্টজনৰ নাম কিবা গুৰিয়া, মোৰ ভালকৈ মনত নাই এতিয়া। তাৰপিছত পেচেণ্টজনে ক'লে ৰাতিপুৱাৰ পৰা পেচাব কৰা নাই। মই পেচেণ্টজনক মাতিলোঁ, সন্মুখৰ এখন বিচনাত শুৱাব দিলোঁ। তাৰপিছত হোৱাৰ পিছত মই গ্ল'ভছ পিন্ধিলোঁ, কেথেটাৰ যোগাৰ কৰি মই লগাব গৈছোঁ। তাৰপিছত পেচেণ্টজনৰ ওচৰ পাওঁতে মানে পেচেণ্টজন হেৰি হৈছে, এক্সপায়াৰ হৈছে। কোভিড পেচেণ্টে আছিলে। মই সেইকাৰণে গ্ল'ভছ পিন্ধি কেথেটাৰ লৈ গুচিলোঁ। তাৰপিছত হয়। তাৰপিছত গৈ পেলাই তেখেতে তাৰপিছত ওচৰৰ এটেণ্ডেঞ্চ আছিলে 3জনমান আছিলে। সিহঁতে বহুত উৎপাত কৰিলে, চকী টকী দলিয়াইছে, তাৰপিছত ডক্টৰকো মাৰিবলৈ আহিছে। তাৰপিছত মোৰ লগতো এজনী নাৰ্ছ আছিলে। তাৰপিছত মাৰধৰ কৰিবলৈ খেদি গৈছে। আমি এটা ৰুমত গৈ সোমাই আছিলোঁ। তাৰপিছত
মই এটা বেলেগ ৰুমত আছিলোঁ তাৰপিছত এই বাকীকেইজনক মই তাৰপিছত মোক আহি পেলাই দৰ্জা ঠেলি হেঁচি উলিয়াই আনিছে মই ওলাই আহোঁতে বাকীকেইজন ষ্টাফক এজনকো লগ পোৱা নাই তেখেতৰ এতিয়ালৈকে লগ পোৱা নাই তেওঁলোকক তাৰপিছতে মোক বহুত মাৰপিট কৰিলে পিঠিত মাৰিছে হেৰি মাৰিছে ৱাইপাৰ লৈ মাৰিছে চৰিয়া মাৰিছে ঘোচা এইবিলাক মাৰিছে আৰু তাৰপিছত মই বাকীকেইজন ষ্টাফৰ কি হৈছে মই এতিয়ালৈকে একো গম পোৱা নাই আমাৰ মানে আমি ৱেষ্ট কাৰ্বি আংলং আৰু অল ইণ্ডিয়া আজি প্ৰটেষ্ট হৈছিলে সেইকাৰণে আমিও প্ৰটেষ্ট কৰিছোঁ ঘটনাটো যোৱাকালিৰ কাৰণে ডক্টৰ চিউচ কুমাৰ সেনাপতি তাকে ইয়াত কি নাম আছে উদালি ফুলতলি মডেল হস্পিটেলত ইয়াত ফেমিলি মেম্বাৰ সিহঁতক এছাল্ট কৰিছে বেয়াকৈ এইটো বেকাৰটো আমি মানে আজি প্ৰটেষ্ট কৰা মানে আমি OPD বন্ধ হৈছে আজি চবে বাট ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ উইল বি অ'পেন বথাদলাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ পথ নিৰ্মাণত দায় কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ নিৰ্মাণৰ এবছৰ অতিক্ৰম হোৱাৰ আগতে অনায়াসে হাত লগালে ফুৰফুৰাই এৰাই যায় পথটোৰ উপৰি ভাগ ঠিকাদাৰ বিভাগীয় কৰ্মচাৰী তথা বিষয়াৰ মিলি ভকত পথটোৰ নিৰ্মাণৰ নামত লুটিলে ব্যাপক চৰকাৰী ধন নীলিপ সমষ্টিৰ BBDCৰ পথ চিলনীজানৰ পৰা চকী হললৈ নিৰ্মাণ কৰা হৈছে এই পথ কিন্তু এবছৰ অতিক্ৰম হোৱা নাই পথটিৰ আয়ু পথটিৰ কাষে কাষে এৰাই যাব ধৰিছে পথটোৰ উপৰিভাগৰ ব্লেক টপিংখিনি পথ নিৰ্মাণত কেন্দ্ৰীয় আবণ্টিত চৰকাৰী ধন মাথো পথ নিৰ্মাণৰ নামত অপচয় কৰা হ'ল আনহাতে কয়লামাটিৰ দলঙৰ সমীপত চতিয়ানা চকীহলা বগিজান মিছন পথ আৰু ৰেচো মিলি দলঙৰ সমীপৰ পথৰ অৱস্থাও একেই এইদৰে ঠিকাদাৰ MP আগৰৱালাই এই পথ নিৰ্মাণৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰে স্থানীয় নীলিপ ৰাইজে পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ সমস্যা বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin ta nangna. Igar koy bong manai wangsarak thane pokchukor ong. Ko pipo no bong. Pipo lote. Igar koy ni pokchukor luti men do nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi ki long bang puji mini. Pokchokor do wai nang pidun tha. Lada ke tok 24/7 open pu. Jiro anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahan lo alon medical store Ijeng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji. Lapen kelong le adawai nangli order pikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humrig non. Anso se kachini jiaphan aber kipya number along humrig tame. পিছত পুনৰ বাতৰি মজিয়াত লুম্পাজং সমষ্টিৰ অন্তৰ্গত LYC আৰু ULDC দুই সংগঠন এক হৈ ভূমিষ্ঠ কৰালে LDO অৰ্থাৎ লুম্পাজং ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন 2 জুনত একত্ৰিত হ'ল দুই সংগঠন লুম্বাজং ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ LDO সমগ্ৰ লুম্বাজং অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিব কাৰ্বি আংলং জিলা সাহিত্য পৰিষদ গঠন হোৱা আজি প্ৰায় 70 বছৰতো লুম্বাজং সমষ্টিৰ চহৰ অঞ্চলক বাদ দি অতি ভিতৰুৱা অঞ্চলসমূহ এতিয়াও অতি পিছ পৰি আছে ভাল পথ খোৱা পানীৰ ব্যৱস্থাৰ অভাৱ এনে অভাৱসমূহ পূৰণৰ বাবে সংগঠনে যুঁজ কৰি যাব
উল্লেখ্য নৱগঠিত সংগঠনত সভাপতি মংগল সিং টিমুং, উপ-সভাপতি মহেশ্বৰ তেৰণ, সম্পাদক এলপিন টিমুং, সহকাৰী সম্পাদক দেৱেন তেৰণ আৰু বিত্ত সম্পাদক ঠেংটম তেৰণক লৈ কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয়। 5 blue along ini tong mati ka chingruma abang ada peson no je lumbajong aphan kimisen lapen wan kaching thur alo asayamu kelang dun cari ji lapen un an ke lasa phan yutatum mati ubegi mi atum penan kamat hapon perseksi penan ningkan pen ningkan ini ke thama prang patame isi ini so mahang patheklo lapen pangrum pet pen lumbajong along la peson si Sony song formal peson do kolo YouTube bang je we kimi YouTube bang aprang claim kon kimi lapen kala kaching thura saya mo galang dun cari thek dia phan to mat contensi lumbajong ara ching thonai nilihin pendak ninga che thelong ke bang mangkelap kula LYDC song long nili ke claim bom pen hopuna arpucho pen nili ke bang alam ke bang ke Presiden Secretary tim ke claim ke dam lumbajong ara than aprang ke japon te ai ninga che the ka beda dani si nili ku kachingru mana thu aprang lumbajong ara than ke japon te je kachingru malam se nili ji tare claim dun ko pojasen ajani si nili ke bang tapi ni dinon LYDC lang ke claim nun bom ke dudun bom arpu bang ke Assistant Secretary ke arpu নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ নীলিপ সমষ্টিৰ অন্তৰ্গত আৰলং ভটি ফংলাংছৰ ৰং আচাৰ আমি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আগন্তুক কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। আৰলং ভটি ফংলাংছো ৰাইজৰ বাবে বৃহত্তৰ অঞ্চলটো তথা ইয়াৰ বাসিন্দাৰ উন্নয়নে সৰ্বোপৰি দহৰ স্বাৰ্থৰ চিন্তাত আৰলং ভটি ফংলাংছো ৰং আচাৰ আমি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে বিজেপিৰ দলৰ হৈ কাম কৰি যোৱাৰ কথা সংবাদ মাধ্যমক ব্যক্ত কৰে। লগতে ৰং আচাৰ আমিৰ নেতৃত্বত খুদ প্ৰকাশ কৰি কয় যে বিগত 2019 বৰ্ষত মুখ্য কাৰ্যবাহী সদস্যৰ লগতে টিম কাৰ্বি আংলং আৰলং ভটিলৈ অহাৰ কথা আছিল বাবে ৰাইজে সামৰ্থ্য অনুসাৰে গীতেৰে নৃত্যৰে আদৰ সম্ভাষণৰ প্ৰস্তুতি কৰিছিল। যদিও সিদিনা মুখ্য কাৰ্যবাহী সদস্য নাহিল আনকি টিম কাৰ্বি আংলঙৰ কোনো সদস্য এক প্ৰকাৰ কথা দিও তেওঁলোক কথা নাৰাখিলে। তথাপি বৃহত্তৰ ৰাইজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উক্ত অঞ্চলৰ ৰাইজ এতিয়াও টিম কাৰ্বি আংলঙৰ সঁহাৰিলৈ বাট চাই থকাৰ সমান্তৰালকৈ সাহসীয় বিজেপিক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰং আচাৰ আমিৰ নেতৃত্বই। Setame churu part pick lo CM Sarafan setame nile tuma phan alang dia kang hon u e la para kang yin su e nile tum hala bang sor ni la person setame alang le tum nile tuma phan tuwar lang lok su pen bor pung hastame nang matha lo nang pi lo la pen aka prek setame nile tuma phan facilities nang pi bom lo ni tuma keru pi part pick lo la si alang le kang yin su kang hon so taxi nile tum ta non kiwang gilang election abang ki un anpen nile tuna borpung arlong wuti area do an arat pastame arong asar pastame nile tum ka chirap ka chitu dun si alang le tuma long ki do tu thak donji pake pahai donji pasi nile tum ta kaching wai padu ponlo কৈলামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।